আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছো মেকাৰনিৰ এটা সুন্দৰ ৰেচিপি আপোনালোকে বাৰু ঘৰত এইটো ট্ৰাই কৰি পাইছে নেকি যদি পাইছে দেন প্লিজ কমেন্ট কৰি জনাওক প্ৰথমতে মেকাৰনিখিনি মই সিজিবলৈ দিছো এতিয়া কেৰাহী এটা লৈছো তাত এচামুচ চেনি দি লৈছো মই আজি ৰেচিপিটোত ব্যৱহাৰ কৰিছো সৰিয়হ তেল এতিয়া কুটি লোৱা পিয়াজ কেইডোখৰ ভালদৰে মই ভাজি লৈছো মই এই ৰেচিপিটোত ব্যৱহাৰ কৰিছো 4টা শুকান জলকীয়া গেছটো লো ফ্লেমত দি এবাটি এৱা গাখীৰ ব্যৱহাৰ কৰিছো ইয়াত এইখিনিও মই অলপ সময় এনেকে ভাজি লম এতিয়া এইখিনি অলপ ঠাণ্ডা হোৱাৰ পিছত লো ফ্লেমত থৈ দিব আৰু ইয়াত মই ব্যৱহাৰ কৰিছো এচামুচ জিৰা গুড়ি আৰু এচামুচ ধনিয়া গুড়ি এতিয়া মিশ্ৰণটো ঠাণ্ডা হোৱাৰ পিছত আপোনালোকে এইখিনি মিক্সাৰ ব্লেন্ডাৰত লৈ ল'ব আৰু সুন্দৰভাৱে ব্লেন্ড কৰি ল'ব যেতিয়ালৈকে মই এইখিনি ব্লেন্ড কৰোঁ তেতিয়ালৈকে সেই একেটা কৰাহিতে মই মোৰ সিজি থোৱা মেকাৰনিখিনি ইয়াত লৈছো আৰু এইখিনি মই এতিয়া ভাজিম মই ৰেচিপিটোত নিমখ আগতে ব্যৱহাৰ কৰা নাছিলো সেইবাবেহে এতিয়া মই সোৱাদ অনুসৰি নিমখখিনি ইয়াত ব্যৱহাৰ কৰিছো এতিয়া মিশ্ৰণটো ভালদৰে অলপ সময় ভাজি থাকিব লাগিব যেতিয়া ভাজা হৈ যায় তেতিয়া যিখিনি আমি ব্লেন্ড কৰি লৈছিলো মিশ্ৰণ সেইখিনি ইয়াত বৰ্তমান ঢালি দিম আৰু অৱশিষ্টখিনি অলপ পানীৰে ইয়াত দি লম এতিয়া এইখিনিক আপোনালোকৰ লাগিব এটা পাৰফেক্ট বইল আৰু ভাজিব লাগিব অলপ সময় আৰু আপোনালোকৰ মেকাৰনিখিনি তৈয়াৰ হৈ গ'ল আজি মই প্লেটিং কৰিম এইটো টমেটো সসৰ সৈতে আৰু মই এনেকৈ অলপ ট্ৰাই কৰিব চাইছিলোঁ প্লেটিং কৰিবলৈ আপোনালোকে প্লেটিং কৰি ভাল পায়নে বাৰু মোৰ প্লেটিঙত ইমান এটা নলেজ নাই বাট মই শিকি আছোঁ লাহে লাহে আৰু সঁচাই খাই কিনে বহুত সোৱাদ লাগে আপোনালোকে যদি ট্ৰাই কৰা নাই দেন প্লিজ ট্ৰাই কৰিব এবাৰ আৰু চাবচোন বহুত সোৱাদ হয় আজিলৈ এৰিছোঁ